অমিতা খেতিৰ ফ্লাৱাৰিং ষ্টেজত কি সাৰৰ প্ৰয়োজন হয়? আপোনাৰ খেতিত কি সাৰ দিলে বেছি অমিতা হ'ব? অমিতা খেতিৰ বাবে কি সাৰ অতি প্ৰয়োজন? আহক আমি কথাখিনি ভালকৈ জানি লওঁ। সকলো খেতিয়কে আশা কৰে খেতিটো ভাল হ'বলৈ, গছত অমিতা বেছি হ'বলৈ, 70 পৰা 80 কেজি যাতে হয় এটা গছজোপাত। সকলো খেতিয়ক বহুত কষ্ট কৰে আৰু কষ্ট কৰাৰ লগতো বহুত আশা জড়িত হৈ থাকে। কিন্তু কোনো খেতিয়কৰ খেতি ভাল হয় আৰু কোনো খেতিয়কৰ খেতি বেয়া হয়। চাওক, যি খেতিয়কৰ খেতিটো নষ্ট হৈ গৈছে, সেই খেতিয়কৰ ইমান আশা জড়িত হৈ থকা সকলোবোৰ আশা খেতিটোৰ লগত ধ্বংস হৈছে। যাতে কোনো খেতিয়কৰ আশা নষ্ট নহয়, চাওক অমিতা খেতিত কি সাৰ দিলে খেতিখন নষ্ট নহ'ব। নাম্বাৰ 1, আপোনালোকে অমিতা খেতিখনত মেজৰ নিউট্ৰিয়েন্টছ দিব, সেকেন্ডাৰী নিউট্ৰিয়েন্টছ দিব আৰু মাইক্ৰো নিউট্ৰিয়েন্টছ দিব। মেজৰ নিউট্ৰিয়েন্টছ হ'ল NPK, নাইট্ৰজেন দিব লাগিব, ফসফৰাছ দিব লাগিব আৰু পটাছ দিব লাগিব। এইটো হৈছে মেজৰ নিউট্ৰিয়েন্টছ। এইটো খেতিত লাগিবই, নহলে খেতি নহ'ব। নাম্বাৰ 2, সেকেন্ডাৰী নিউট্ৰিয়েন্টছ দিব লাগিব। যদি আপোনাৰ খেতিত সেকেন্ডাৰী নিউট্ৰিয়েন্টছ কম হয়, সেকেন্ডাৰী নিউট্ৰিয়েন্টছৰ অভাৱ হয়, তেনেহলে গছৰ ফলবিলাক সৰু হৈ পৰিব, ভাল নহ'ব, ওজন কম হ'ব। সেইকাৰণে সেকেন্ডাৰী নিউট্ৰিয়েন্টছ দিব লাগিব। সেকেন্ডাৰী নিউট্ৰিয়েন্টছ হিচাপে আপোনাৰ ব্যৱহাৰ কৰিব লাগিব কেলছিয়াম, মেগনেছিয়াম প্লাছ সালফাৰ। নাম্বাৰ 3, মাইক্ৰো নিউট্ৰিয়েন্টছ। মাইক্ৰো নিউট্ৰিয়েন্টছ যদিও খেতিত কম লাগে, তেনেহলেও কম হলেও অলপ পৰিমাণ হলেও লাগে। যদি নহয়, ফলবোৰ কি হয়, নষ্ট হৈ পৰে। ফ্লাৱাৰ ষ্টেজত যদি থাকে, ফ্লাৱাৰ হালধীয়া হৈ পৰি যাব। ইয়াত মাইক্ৰো নিউট্ৰিয়েন্টছ হিচাপে দিব আপোনালোকে বৰণ প্লাছ জিংক প্লাছ কপাৰ প্লাছ ফেৰাছ সালফেট। মই এবিঘা মাটিৰ ডোজ কৈ আছো। আপোনাৰ মাটি যদি কম বেছি হয়, তেনেহলে ক্যালকুলেশন কৰি ল'ব, ঠিক আছে। নাম্বাৰ 1, এবিঘা মাটিত ইউৰিয়া দিব 20 কেজি, DAP দিব 30 কেজি আৰু পটাছ দিব 15 কেজি। নাম্বাৰ 2, ক্যালসিয়াম দিব 2 কেজি, মেগনেছিয়াম দিব 3 কেজি, সালফার দিব 2 কেজি। নাম্বার 3, বোরন দিব 2 কেজি, জিঙ্ক সালফেট দিব 3 কেজি, কপার দিব 1 কেজি, ফেরাস সালফেট দিব 1 কেজি। আপোনালোকে এই সাৰখিনি অমিতা গছৰ এফুট দূৰত দিব। আপোনালোকৰ অমিতা খেতিখন 100% সাকসেস কৰাব পাৰিব। এই ফৰ্মুলা ইউজ কৰক, আপোনাৰ খেতিখন ভাল হ'ব, সুন্দৰ এটা খেতি হ'ব, উপাৰ্জন দুগুণ বেছি কৰিব পাৰিব, লাভজনক এটা খেতি হ'ব। ঠিক আছে, ধন্যবাদ।